মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে বেংক কি আৰু বেংকৰ মূলতঃ 5টা প্ৰকাৰ কি সেই বিষয়ে জানিলোঁ। ইয়াৰে প্ৰধান যি বেংক, কেন্দ্ৰীয় বেংকৰ বিষয়ে আমি আজি বহলভাৱে জানিম আহা। কেন্দ্ৰীয় বেংক, ইয়াক জানিবলৈ প্ৰথমতে আমি এটা উদাহৰণ লওঁচোন। যিদৰে আমাৰ বিদ্যালয় এখন পৰিচালনা কৰিবলৈ প্ৰধান শিক্ষকৰ প্ৰয়োজন, ঠিক তেনেদৰে বেংকসমূহকো পৰিচালনা কৰিবলৈ এটা মুৰব্বী বেংকৰ প্ৰয়োজন। আৰু যি মুৰব্বী বেংক হয়, সেই বেংকক কওঁ আমি কেন্দ্ৰীয় বেংক। হ'লনে? সেইবাবে ইয়াত লিখা আছে, কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক। আৰু এই বেংকৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে। আৰু বিভিন্ন দেশত নিজৰ নিজৰ কেন্দ্ৰীয় বেংক থাকে, আৰু আমাৰ ভাৰতবৰ্ষৰ যি কেন্দ্ৰীয় বেংক তাৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক। আমাৰ কেন্দ্ৰীয় বেংকৰ স্থাপন হৈছিল 1935 চনত। এতিয়া জানো আহা কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যকেইটা কি কি। ইয়াৰ মূলতঃ প্ৰধান কাৰ্য হৈছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। তোমালোকে যদি একেবাৰে সৰু 5 টকীয়া নোটৰ পৰা আৰম্ভ কৰি একেবাৰে 2000 টকীয়া নোটলৈকে মন কৰা, তেতিয়া সেই টকাৰ মুদ্ৰাৰ তলত একেবাৰে শেষত লিখা থাকে সৰুকে ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি। এইটো কিয় লিখা থাকে জানানে? কাৰণ এই মুদ্ৰাসমূহ গোটেইখিনি আমাৰ কেন্দ্ৰীয় বেংকে ছপা কৰি উলিয়াইছে। সেইবাবে লিখা আছে কাগজী মুদ্ৰা ছপা কৰা একমাত্ৰ অধিকাৰ আছে কেন্দ্ৰীয় বেংকৰ, বাকী কোনো বেংকৰ এই অধিকাৰ নাই। আৰু ইয়াৰ প্ৰধান কাৰ্য সেইবাবে হৈছে কাগজী মুদ্ৰা ছপা কৰা। 2 নম্বৰ হৈছে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। তোমালোকে সকলোৱে জানা বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। কিন্তু এই ঋণৰ পৰিমাণ যে কিমান দিব লাগিব, জনসাধাৰণৰ ঋণ কিমান দিলে ভাল, কিমান দিলে বেয়া, কিমান হ'ব, সেই গোটেইখিনি নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ কেন্দ্ৰীয় বেংকে এটা ধৰাবন্ধা নিয়ম বান্ধি দিয়ে। হ'লে সেইবাবে ইয়াত লিখা আছে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাই হৈছে আমাৰ কেন্দ্ৰীয় বেংকৰ কাম। ইয়াত লিখা আছে বাণিজ্যিক বেংকসমূহৰ ঋণদানৰ ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে। সেইবাবে ইয়াত যোনটো অকণমান বোল্ডত লিখা আছে কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকৰ ঋণ প্ৰদানৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিয়ে সেইটো মন কৰিবা। 3 নম্বৰ কাৰ্যাৱলী হৈছে বেংকসমূহৰ বেংক, অৰ্থাৎ কেন্দ্ৰীয় বেংক হৈছে আমাৰ মুৰব্বী বেংক, অৰ্থাৎ বিভিন্ন ধৰণৰ আমাৰ যি বেংক ব্যৱস্থা আছে সেই গোটেইখিনি বেংকৰ মুৰব্বী বেংক হৈছে কেন্দ্ৰীয় বেংক। আৰু ইয়াত লিখা আছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। গোটেইবোৰ বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। আৰু যদি আৰ্থিক সংকট হয়, সেই সময়ত কেন্দ্ৰীয় বেংকে অন্যান্য বেংকসমূহক কি কৰে? ঋণ প্ৰদান কৰে। সেইবাবে ইয়াক কোৱা হৈছে কেন্দ্ৰীয় বেংক হৈছে অন্যান্য বেংকসমূহৰ শেষ আশ্ৰয়স্থল। ধৰা হ'ল তোমালোকৰ ঘৰৰ ওচৰে পাজৰে থকা পঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, এই বেংকসমূহৰ যদি কিবা আৰ্থিক সংকটে দেখা দিয়ে, তেহঁতৰ পইচাৰ কিবা অভাৱ হয়, তেনে অৱস্থাত আমাৰ কেন্দ্ৰীয় বেংকে তাহাঁতক বিত্তৰ যোগান ধৰে। বিত্ত অৰ্থাৎ পইচা। চতুৰ্থতে ইয়াত আছে চৰকাৰৰো বিত্তৰ যোগান ধৰোঁতে আমাৰ কেন্দ্ৰীয় বেংকে চৰকাৰকো বিত্তৰ যোগান ধৰে। ধৰা হ'ল যদি চৰকাৰৰ টকাৰ নাটনি হৈছে, যদি চৰকাৰৰ ঘাটি বাজেট হৈছে, তেনে অৱস্থাত কি কৰে আমাৰ দেশৰ কেন্দ্ৰীয় বেংকে বিত্তীয় সাহায্য কৰিব পাৰে। ইয়াত লিখা আছে কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা ঘাটি বাজেট দূৰ কৰিবলৈ আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য ল'ব পাৰে। আৰু এই সাহায্য তেহাঁতি চৰকাৰক কেনেকৈ দিয়ে? নতুন নতুন মুদ্ৰা সৃষ্টি কৰি। কাৰণ কেন্দ্ৰীয় বেংকে আমাৰ মুদ্ৰা ছপা কৰাৰ ক্ষমতা আছে। তেনেহ'লে যদি কিবা ঘাটি বাজেট হয়, তেন্তে সেই বাজেটসমূহ পৰীক্ষা নিৰীক্ষা কৰি আমাৰ কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে। সেইদৰে পঞ্চমতে আমাৰ আছে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। বৈদেশিক বিনিময়যোগ্য তোমালোকে গম পাইছানে কি হয়?
ইয়াত চোৱা কেন্দ্ৰীয় বেংকে ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰাৰ হাৰ নিৰ্ধাৰণ কৰে কাৰণ বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয় চোৱা সকলো দেশৰে বিনিময় হাৰ বৈদেশিক বিনিময় হাৰ বেলেগ বেলেগ হয় আমাৰ দেশৰ যি বৈদেশিক বিনিময় হাৰ ধৰা হ'ল আমাৰ ভাৰতীয় টকাৰ বিপৰীতে আমাৰ আমেৰিকাৰ ডলাৰৰ হাৰ কিমান হ'ব ভাৰতীয় টকাৰ বিপৰীতে বিভিন্ন ধৰণৰ দেশৰ টকাৰ হাৰ কিমান হ'ব গোটেইখিনি আমাৰ হিয়া কোৱা হৈছে বৈদেশিক বিনিময় ধৰা হ'ল আমাৰ ভাৰতৰ 1 টকা আমেৰিকালৈ গ'লে কিমান টকা হ'ব হেতুক কোৱা হৈছে বৈদেশিক বিনিময় হাৰ বুজি পালানে ইয়াত কৈছে এই যোনটো হাৰ যে কিমান হ'ব কিমান টকা হ'ব সেইখিনি নিৰ্ধাৰণ কৰি লয় আমাৰ কেৱল কেন্দ্ৰীয় চৰকাৰেহে ইয়াত লিখা আছে কেন্দ্ৰীয় বেংকে ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা হাৰ অৰ্থাৎ বিভিন্ন ধৰণৰ দেশৰ লগত আমাৰ ভাৰতীয় টকাৰ হাৰ কিমান হ'ব হেতু নিৰ্ধাৰণ কৰি লয় বুজি পালা 6 নম্বৰত আছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ পৰিশোধ বেংকৰ কাম কৰে পৰিশোধ মানে কি কৰা পৰিশোধ ইয়াক বুজিবলৈ হ'লে চোৱা বেংকসমূহ পৰস্পৰ নিৰ্ভৰশীল কোনো এটা নিৰ্দিষ্ট বেংকৰ ধনৰাশিৰ অভাৱ হ'লে আন এটা বেংকৰ পৰা ঋণ লয় অৰ্থাৎ ইয়াক বুজিবলৈ হ'লে কাৰণ আমাৰ কেন্দ্ৰীয় বেংকৰ সকলো ধৰণৰ বেংকৰ কেন্দ্ৰীয় বেংকৰ লগত সকলো ধৰণৰ বিভিন্ন ধৰণৰ বেংকৰ হিচাপ নিকাচ তাহাঁতি ৰাখি লয় হয়নে আৰু এনে অৱস্থাত যদি কিবা কোনোবা এটা বেংকৰ ধৰা পঞ্জাৱ বেংকৰ যদি ধনৰাশিৰ অভাৱ হৈছে তেন্তে তাক ধনৰাশিৰ অভাৱসমূহ পৰিশোধ কৰি দিয়ে কেন্দ্ৰীয় বেংকে সেই ঋণখিনি পঞ্জাৱ বেংকৰ হৈকিনে পৰিশোধ কৰি দিয়ে সেইবাবে ইয়াক কোৱা হৈছে কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ বেংকসমূহৰ পৰিশোধ বেংকৰ কাম কৰে 7 নম্বৰ আছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে উন্নয়নমূলক কাৰ্য মানে কি হয় যি কাৰ্যৰ পৰা আমাৰ দেশৰ উন্নতি হয় হ'লে ধৰা বিভিন্ন ধৰণৰ শিক্ষা খণ্ডত শিক্ষাত যেনে ৰাস্তা ঘাট প্ৰযুক্তিবিদ্যা সেইবিলাকত যদি উন্নয়নমূলক কাম হয় না সেই কামবিলাকত যদি বিত্তৰ যোগান ধৰে তেনেহ'লে সেই কামবিলাকক কোৱা হ'ব উন্নয়নমূলক কাম হয়নে সেই গোটেইখিনি বিত্তৰ যোগান ধৰিব আমাৰ কেন্দ্ৰীয় বেংকে সেইবাবে আৰ্থ সামাজিক উন্নয়নৰ বাবে কেন্দ্ৰীয় বেংকে অগ্ৰাধিকাৰ লাভ কৰা খণ্ডকেইটালৈ ধনৰাশিৰ ব্যৱস্থা কৰে অগ্ৰাধিকাৰ লাভ কৰা মানে সেইবিলাকে প্ৰায়ৰিটি ইংলিছত কোৱা হয় প্ৰায়ৰিটাইজ সেক্টৰ হ'লে যেনে শিক্ষা খণ্ড হ'ল আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰযুক্তিবিদ্যা সেইখিনি গোটেইখিনি কোৱা হৈছে অগ্ৰাধিকাৰ খণ্ড সেই খণ্ডবিলাকলৈ বিত্তৰ যোগান ধৰে আমাৰ কেন্দ্ৰীয় চৰকাৰে সেইবাবে উন্নয়নমূলক কাৰ্য সম্পাদন কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে হ'লে আৰু অষ্টমত আছে কেন্দ্ৰীয় বেংকৰ অনন্য কাৰ্যাৱলী ইয়াৰ লগতে বিভিন্ন ধৰণৰ অনন্য কাৰ্যাৱলী যিনখিনি কাৰ্যাৱলী চোৱা কেন্দ্ৰীয় বেংকৰ অনন্য কাৰ্যাৱলীৰ ভিতৰত আছে সমবায় বেংক মানে কি গোটৰ বেংকসমূহ বা কোঅপাৰেটিভ বেংক বুলি কয় আৰু অনন্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা আৰু ছাত্ৰ ছাত্ৰীসকলে ঋণৰ যোগান ধৰা ছাত্ৰ ছাত্ৰীসকলে কি ঋণ দিয়ে এডুকেশ্যন লোন দিয়ে যোনটো তেওঁলোকে পঢ়ি থকা সময়ত ঋণ ল'ব পাৰে কল্যাণমূলক আঁচনি বিভিন্ন ধৰণৰ জনধন যোজনা তোমালোকে যোনটো শুনিছা সেইখিনিৰ বাবে বৰঙণি আগবঢ়ায় সেই গোটেইখিনি বৰঙণি আমাক কোনে আগবঢ়ায় কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় চৰকাৰক হ'লে সেইখিনি আছিল আজি বুজাবলগীয়া আশা কৰোঁ তোমালোকে আজি সকলোৱে এই ক্লাছটো বুজি পালা আৰু নুবুজিলে তোমালোকে মোক জনাবা ধন্যবাদ